আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা দলৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলিয়ে আজি বিশাল সমদললৈ দাখিল কৰিলে তেওঁৰ মনোনয়ন পত্ৰ। তেওঁৰ মনোনয়ন পত্ৰ দাখিলৰ বেলিকা আজি তেওঁৰ সংগ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা দলীয় কাৰ্যকৰ্তাসকলে। চাওঁ আহক ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলিৰ আজি মনোনয়ন পত্ৰ দাখিলৰ কেইটিমান বিশেষ মুহূৰ্ত আপোনালোকৰ প্ৰিয় ৱেব পৰ্টেল ছ'চিয়েল মিডিয়া জাৰ্ণালিজিমত। দেখো যাক নইব না বাবু অকন বেকলে গৈ দিও বেকলে অকন বেক আমি বেক হৈছো सर अरे लो सर एक सेकंड सर Thank you.